নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আৰু লগতে আমি আলোচনা কৰিম ইয়াৰ পৰা পৰীক্ষাত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে। তাৰ বাবে আমি বিভিন্ন পৰীক্ষাসমূহত অহা প্ৰশ্নসমূহ প্ৰস্তুত কৰি লৈছো যাতে আগন্তুক আহিব লগা পৰীক্ষাসমূহত আপোনালোকে এনে ধৰণৰ যদি প্ৰশ্ন আহে ভুল নকৰে। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত 7খন নেশ্যনেল পাৰ্ক আছে আৰু সেই 7খন নেশ্যনেল পাৰ্ক যদি আমি ক্ৰনলজিকেল অৰ্ডাৰত চাওঁ ডাঙৰৰ পৰা সৰুলৈ তেতিয়াহ'লে আটাইতকৈ ডাঙৰ হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক, তাৰপিছত মানাহ, ৰায়মনা, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক আৰু আটাইতকৈ সৰুখন হৈছে ওৰাং নেশ্যনেল পাৰ্ক। এইখিনিতে আপোনালোকলৈ এটা প্ৰশ্ন ৰাখিছোঁ। প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব। প্ৰশ্নটো অসমীয়া আৰু ইংৰাজী দুয়োটাতে দিয়া আছে। প্ৰথমে আমি আহোঁ কাজিৰঙা নেশ্যনেল পাৰ্কলৈ। কাজিৰঙা নেশ্যনেল পাৰ্ক গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত যদিও কাৰ্বি আংলং, নগাঁও ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে। ইয়াক পোনপ্ৰথমে সংৰক্ষিত বনাঞ্চল হিচাপে অৰ্থাৎ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে 1905 চনত এষ্টাব্লিছ কৰা হৈছিলে। তাৰপিছত নেশ্যনেল পাৰ্ক হিচাপে অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান হিচাপে 1974ত ডিক্লেয়াৰ কৰা হয় আৰু ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে 1985ত ডিক্লেয়াৰ কৰে। টাইগাৰ ৰিজাৰ্ভ হিচাপে 2007 চনত ইয়াক ডিক্লেয়াৰ কৰা হয়। আমি সকলোৱে জানো যে কাজিৰঙা অভয়াৰণ্য এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত। ইয়াত মুঠ 70% এশিঙীয়া গড় পোৱা যায়। ইয়াৰোপৰি আৰু এটা ইম্পৰ্টেণ্ট এনিমেল ইয়াত পোৱা যায়, ইয়ে হৈছে ৱাইল্ড বাফেল্লো অৰ্থাৎ বনৰীয়া মহ। ইয়াতে এটা আপোনালোকলৈ প্ৰশ্ন ৰাখিছোঁ। প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব। মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে। ইয়াৰ মুঠ মাটিকালি হৈছে 950 স্কুৱেৰ কিলোমিটাৰ। ইয়াক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে 1928ত ডিক্লেয়াৰ কৰিছিল আৰু 1973ত মানাহ নেশ্যনেল পাৰ্ক প্ৰজেক্ট টাইগাৰৰ অন্তৰ্গত হয় আৰু ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে 1985ত একেলগে মানাহ আৰু কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ডিক্লেয়াৰ কৰিছিলে। অৰ্থাৎ অসমত দুখন ৱৰ্ল্ড হেৰিটেজ ছাইট আছে, সেয়া হৈছে মানাহ আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক। ইয়াৰোপৰি মানাহক নেশ্যনেল পাৰ্ক হিচাপে 1990 চনত ডিক্লেয়াৰ কৰা হৈছিলে। ইয়াতে কেইটামান প্ৰশ্ন ৰাখিছোঁ, আপোনালোকে এবাৰ ভালদৰে চাই কমেণ্ট কৰি জনাব আনচাৰকেইটা। এইকেইটা বিভিন্ন পৰীক্ষাত অহা প্ৰশ্নই হয়। ৰায়মনা নেশ্যনেল পাৰ্ক কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি হৈছে 422 স্কুৱেৰ কিলোমিটাৰ আৰু ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছে 5 জুন 2021ত। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ই তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি হৈছে 340 স্কুৱেৰ কিলোমিটাৰ। ইয়াক নেশ্যনেল পাৰ্ক হিচাপে 1999ত ডিক্লেয়াৰ কৰা হৈছিলে। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰা আৰু অসমৰ ৰাজ্যিক চৰাই দেওহাঁহ কাৰণে বিখ্যাত। এই কুৱেশ্যনো সুধিছে যে অসমৰ ৰাজ্যিক চৰাই কোনখন নেশ্যনেল পাৰ্কত পোৱা যায়। নেক্সট কুৱেশ্যনো সুধিছে যে হোৱাইট হৰ্চ কোনখন নেশ্যনেল পাৰ্কত পোৱা যায়। দিহিং পাটকাই নেশ্যনেল পাৰ্ক ই তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি হৈছে 234.26 স্কুৱেৰ কিলোমিটাৰ। ইয়াক 2004 চনত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হয় আৰু লগতে নেশ্যনেল পাৰ্ক হিচাপে 2021 চনৰ 9 জুন তাৰিখে ডিক্লেয়াৰ কৰে। মনত ৰাখিব দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ ইয়াৰে এটা পাৰ্ট হয়। দিহিং পাটকাই নেশ্যনেল পাৰ্কক পূৰ্বৰ আমাজন বা দ্য আমাজন অৱ দ্য ইষ্ট নামেৰে জনা যায়। নামেৰি নেশ্যনেল পাৰ্ক ই শোণিতপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি হৈছে 200 স্কুৱেৰ কিলোমিটাৰ। ইয়াক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে 1995ত ডিক্লেয়াৰ কৰে আৰু নেশ্যনেল পাৰ্ক হিচাপে 1998ত আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে 2000ত ইয়াক ডিক্লেয়াৰ কৰা হয়। ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব যে অৰুণাচল প্ৰদেশৰ পাখুই ৱাইল্ড লাইফ চেঞ্চুৰীৰ লগত নামেৰি নেশ্যনেল পাৰ্কে বৰ্ডাৰ শ্বেয়াৰ কৰিছে। এই কুৱেশ্যনটো সুধিছে যে পূৰ্বৰ আমাজন কাক আখ্যা দিয়া হয় আৰু নেক্সট কুৱেশ্যনো সুধিছে অৰুণাচল প্ৰদেশৰ পাখুই বন্যপ্ৰাণী অভয়াৰণ্যৰ লগত অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ সীমা অন্তৰ্ভুক্ত কৰিছে। পিছৰ প্ৰশ্ন সুধিছে কোনখন অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যান হয়। আপোনালোকে প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। মই ভিডিঅ'টোৰ শেষত প্ৰশ্নসমূহৰ উত্তৰ দি দিম। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ই শোণিতপুৰ আৰু দৰং ডিষ্ট্ৰিক্টত অৱস্থিত হয়। ই অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হয়। ইয়াৰ মুঠ মাটিকালি হৈছে 78.81 স্কুৱেৰ কিলোমিটাৰ। ইয়াক নেশ্যনেল পাৰ্ক হিচাপে 1999 চনত ডিক্লেয়াৰ কৰা হৈছিলে। এই প্ৰশ্ন সুধিছে যে মিনি কাজিৰঙা বুলি কোনখন নেশ্যনেল পাৰ্কক কোৱা হয়। এই প্ৰশ্ন সুধিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে। নেক্সট কুৱেশ্যনো সুধিছে যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত আটাইতকৈ বেছি বনৰীয়া মহ পোৱা যায়। ইয়াৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে যে অসমত কিমানখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট আছে।
আজিৰ প্ৰশ্নসমূহৰ আনচাৰ কি ইয়াত দি দিয়া হৈছে। আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।